নমস্কাৰ শ্ৰদ্ধাৰ আমাৰ ইপিপিএল দলৰ মাইনৰিটি সেলৰ মোৰ সহকৰ্মী সাধাৰণ সম্পাদক আমিনুল্লাহ সাহাব, সম্পাদক সাবান আলী ডাঙৰীয়া, উপসভাপতিকে আদি কৰি মোৰ সহকৰ্মীসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক মাতি এটা প্ৰেছ কনফাৰেন্স দিয়াৰ উদ্দেশ্যই হ'ল আগন্তুক আগন্তুক এছেম্বলি ইলেকশ্যন 9 তাৰিখত হ'ব লগা নিৰ্বাচন সংক্ৰান্তত আমি মাইনৰিটি সেল তৰফৰ পৰা অসম তথা বিটিসি বাসী ৰাইজক কিছু ক'বলগীয়া কথা, গুৰুত্বপূৰ্ণ কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আমাৰ কথাখিনি হ'ল যে যোৱা বিটিসি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সংখ্যালঘু অঞ্চলবিলাকত সোমাই তথা বিভিন্ন ধৰণৰ আবহাওয়াৰ কথা কৈ বিজেপি হাটাও, বিটিসি বাঁচাও এনেকুৱা ধৰণৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে হুচ্চাৰ হৈ সংখ্যালঘু মানুহখিনিৰ মন জয় কৰি সংখ্যালঘু মানুহখিনিক আবহাওয়াৰ কথা কৈ বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি এই বিটিসিখন 28খন আসনেৰে দখল কৰি ৰাতাৰাতিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতাৰক, প্ৰবঞ্চক, ঠক, ধোকাবাজ, গাদ্দাৰ এটা ৰাতিৰ ভিতৰতেই হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ এলায়েন্সত চৰকাৰ কৰি সংখ্যালঘু জনগণক এক প্ৰতাৰণা কৰিছে, গাদ্দাৰী কৰিছে। এই গাদ্দাৰীৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি সংখ্যালঘু সমাজে আমি ওলাই আহিছোঁ মাৰ বান্ধি। আমি সংখ্যালঘু অঞ্চলবিলাকৰ পৰা হাগ্ৰামাৰ নাংগল পাৰ্টি আমি কেনেকৈ আঁতৰাই দিব পাৰিম তাৰ কাৰণে আমি অহৰহ কাম কৰি আছোঁ। আজি প্ৰতিটো কথাই আজি হাগ্ৰামাৰ প্ৰতিটো কথাই ঠক প্ৰবঞ্চনাত পৰিণত হৈছে। যে তেখেতে কৈছিল যে এছেম্বলি নিৰ্বাচনৰ আগতেই, বিধানসভা নিৰ্বাচনৰ আগতেই প্ৰত্যেকটো ঘৰে ঘৰে আজি মাটিৰ পট্টা দিয়া হ'ব। বিটিসিত 2003 চনৰ পৰা যিসকল মানুহ বসবাস কৰি আছে প্ৰত্যেকজন মানুহকেই হাগ্ৰামাই মাটিৰ পাট্টা দিয়াৰ কথা আছিল। আজি বিধানসভাৰ নিৰ্বাচন সমাগত কেইজন সংখ্যালঘু মানুহক হাগ্ৰামা মহোদয়ে মাটিৰ পট্টা দিছে তাৰ আজি আমি প্ৰশ্ন সুধিছোঁ, তেওঁৰ জবাব বিচাৰিছোঁ। যদি এজন মানুহক মাটিৰ পট্টা দিব পৰা নাই তেতিয়াহ'লে আবহাওয়াৰ কথা কৈ সংখ্যালঘু মানুহক প্ৰতাৰক কৰাৰ দায়িত্ব তেখেতক কোনে দিছিল? গাদ্দাৰী কৰাৰ অধিকাৰ তেখেতক কোনে দিছিল? আজিৰ মাটিৰ পট্টাৰ কথা কৈ বিজেপিৰ ভয় দেখুৱাই বিটিসি দখল কৰি এতিয়া আহিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ অসম চৰকাৰ গঠন কৰাৰ কাৰণে। যি হিমন্ত বিশ্ব শৰ্মা অকল সংখ্যালঘু বিৰোধী নহয়, মুছলমানৰ একমাত্ৰ শত্ৰু দল যদি অসমৰ ভিতৰত আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলেই আছে। এই সংখ্যালঘু বিৰোধী বিজেপি দলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ সমূলে সংখ্যালঘু জনগণক বিটিসিৰ পৰা উৎখাত কৰাৰ কাৰণে যি পৰিকল্পনা বান্ধি লৈছে সেই পৰিকল্পনা আমি সংখ্যালঘু ছেলে কেতিয়াও মানি নলওঁ, বিটিসিৰ সংখ্যালঘু জনগণে কেতিয়াও মানি লওঁ। ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিধানসভা নিৰ্বাচনৰ সময়ত আমি একত্ৰিত হৈছোঁ আৰু বিটিসিত বসবাস কৰা প্ৰত্যেক ঘৰ সংখ্যালঘু জনগণক আমি সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে এতিয়াই আমাৰ উপযুক্ত সময়। যি সময়ত যদি আমি এই সময়ত যদি হাগ্ৰামাত আমি উচিত শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আৰু ভৱিষ্যত আমাৰ অন্ধকাৰ হ'ব। গতিকে বিটিসি তথা অসমবাসী সংখ্যালঘু জনগণক এই প্ৰেছ বিবৃতিৰ জৰিয়তে মই সংখ্যালঘু কোষৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে জানে যে BPF দল হ'ল এটা লুটি পুটি খোৱা দল, কৰাপ্টেড পাৰ্টি। এই পাৰ্টি মাত্ৰ জনগণৰ শোষণ আৰু তোষণৰ কাম কৰি থাকে। হাগ্ৰামাই প্ৰতিশ্ৰুতি দিয়া মাটিৰ পট্টা এতিয়ালৈকে দিব পৰা নাই। আমাৰ এই ইউথৰ কাৰণে 2 লাখ টকা তেওঁ ঠিকমতে বিতৰণ কৰিব পৰা নাই, দিব পৰা নাই। আমাৰ সিনিয়ৰ চিটিজেনৰ কাৰণে 10,000 টকা দিব পৰা নাই। সেল্ফ হেল্প গ্ৰুপৰ কাৰণে দিয়া টকাখিনি প্ৰত্যেকটো আঁচনি BPFৰ চেয়াৰমেন, BPFৰ প্ৰেচিডেণ্ট, BPFৰ প্ৰাইমাৰী কমিটিৰ মাজত তেখেতসকলে বগাই লৈছে। সৰ্বসাধাৰণ জনগণে কেতিয়াও ইয়াত আমি লাভান্বিত হ'ব পৰা নাই। আজি অৰুণোদয় আঁচনি হাগ্ৰামাৰ পাৰ্টিয়ে, BPF পাৰ্টিয়ে আজি ট্ৰেক্টৰ থকা মানুহ, ডাম্পাৰ থকা মানুহ, আজি মাৰুতি থকা গাড়ী মানুহ, ধনী ঘৰৰ
মানুহ 50 বিঘা 100 বিঘা চাকৰি থকা অংগনবাদী ওয়ার্কারে আজি অৰুণোদয় আঁচনি পাইছে গরিব দুখীয়া জনগণে আজি বিটিসি বাকিত একো পোৱা নাই মাত্ৰ দলৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ ব্যৱহাৰ কৰিছে এই অধিকাৰ হাগ্ৰামা মহিলাৰ কোনে দিছে ইয়াৰ প্ৰত্যুত্তৰৰ কাৰণে বিধানসভা নিৰ্বাচনৰ সময়ত হাগ্ৰামাই চাই থাকক সংখ্যালঘু জনগণে যেনেকৈ তেখেতক বিটিসিৰ আসন দখল কৰাইছিল তেনেকৈ এই বিটিসিৰ পৰা হাগ্ৰামাক বিতাড়িত কৰিব তাৰ কাৰণে আমি সকলোৱে ৰেডি আছো চৰণ বড়োৰ বিৰুদ্ধে আমাৰ পৰিকল্পনাটো এনেকুৱা ধৰণৰ যে বহু দিনৰ পৰাই এই বাঁশবাট সমষ্টিৰ চৰণ বড়োৱে বিধায়কৰ নিচিনা এটা আসন দখল কৰি আছে কিন্তু আমাৰ সংখ্যালঘু অঞ্চলত তেওঁৰ কোনো অৱদান নাই কোনো ধৰণৰ কাম তেখেতে কৰিব পৰা নাই এই 4-5 মাহৰ পৰা যে তেখেতে এটা মন্ত্ৰিত্ব লাভ কৰিছে এই মন্ত্ৰিত্ব লাভ কৰি তেখেতে এটা বস্তুৱে লাভ কৰিছে যে জাংগিলাৰ নিচিনা আমি নিউজত শুনা মতে জাংগিলাৰ নিচিনা এজন ব্যক্তিক তেখেতে সিন্ডিকেটত বহাইছে তেওঁ প্ৰতিটো কামে জাংগিলাৰ জৰিয়তে কৰি আছে তেওঁৰ সম্পত্তি পাহাৰ কৰিছে জনগণৰ কাৰণে ৰাইজৰ কাৰণে ভোটাৰৰ কাৰণে মাজবাটবাকী ৰাইজৰ কাৰণে তেখেতে একো কৰা নাই মাত্ৰ তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা তেখেতে আমাৰ 226.17% বৃদ্ধি কৰিছে গোটেই অসমত তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা বৃদ্ধি তৃতীয় স্থান থেকে দখল কৰিছে অসমৰ ভিতৰত এজন বিধায়ক হৈ 5 মাহৰ এটা মন্ত্ৰী হৈ ইমান টকা পইচা সম্পত্তি কেনেকৈ ঘটিল মাত্ৰ দুৰ্নীতিৰ জৰিয়তে তেখেতে এইবিলাক কৰিবলৈ পাইছে সিন্ডিকেটৰ পৰা তেখেতে পইচা পাইছে বিভিন্ন কমিশন ৰাজ চলাইছে সেইবিলাক দি আজি এইবিলাক সম্পত্তি কৰিবলৈ আৰম্ভ কৰিছে এই কাৰণে আমি সংখ্যালঘু তথা বিটিসি বাকি ৰাইজক এই বিপিএফ দলৰ পৰা বিৰত থাকাৰ কাৰণে অনুৰোধ জনাইছো আহা 9 তাৰিখৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত সকলোৱে বিটিসিৰ শান্তিৰ স্বাৰ্থত বিটিসিৰ ভালৰ স্বাৰ্থত বিটিসিৰ উন্নয়নৰ স্বাৰ্থত ইপিপিএল দলৰ প্ৰত্যেকটো ক্যান্ডিডেটক আপোনালোকে ভোট দি জয়যুক্ত কৰিব আৰু আমি ৰাইজক প্ৰতিশ্ৰুতি দিও যে যোৱা 5 বছৰত প্ৰমোদ বড়ো চৰকাৰৰ দিনত আপোনালোকে সকলোৱে জানে এটা বন্দুকৰ আৱাজ আপোনালোকে শুনা নাই এটা গুলিৰ আৱাজ আপোনালোকে শুনা নাই এটা কিডন্যাপিং হোৱা নাই ডেথ বুলি কোনো শব্দ বিটিসিত উচ্চাৰণ হোৱা নাছিল কোনো আৰ্মি মিলিটাৰীৰ কোনো হেৰি নাছিল ফ্লেগ মাৰ্ক নাছিল কোনো হত্যা হিংসা নাছিল কোনো কিডন্যাপিং নাছিল কোনো চান্দা নাছিল কোনো কমিশন নাছিল কোনো দুৰ্নীতি নাছিল এনেকে এটা সুশাসন প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিসিত প্ৰৱৰ্তন কৰিছিল আৰু আমি শান্তিত বসবাস কৰিবলৈ পাৰিছো আপোনালোকে সকলোৱে জানে যে আজি বিটিসি অঞ্চলত বিভিন্ন জাতি ধৰ্মৰ মানুহে আমি বসবাস কৰো এই বিটিসিত আজি যোৱা 5টা বছৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি ভাতৃত্ববোধেৰে জীয়াই থাকিবলৈ পাৰিছিলো আজি 5 মাহীয়া 6 মাহীয়া কাৰ্যকালত সেইখিনি কিন্তু হেৰাই পেলাইছো জাতি ধৰ্মৰ মাজত আজি বিভিন্ন ধৰণৰ ঘৃণাৰ ভাৱ বিয়প আৰম্ভ কৰিছে বিভিন্ন জুৱা খেল আৰম্ভ হৈছে আজি ঘৰ জলজলি আৰম্ভ হৈছে বিভিন্ন ধৰণৰ কিডন্যাপিং আৰু হত্যা আৰম্ভ হৈছে বম ব্লাষ্টিং আৰম্ভ হৈছে এনেকৈ যদি বিটিসিত অশান্তি হৈ থাকে তেতিয়াহ'লে আমাৰ নিশ্চয় আহা দিনবিলাকত বিটিসিত অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব গতিকে বিটিসিৰ শান্তি ৰক্ষাৰ স্বাৰ্থত বিটিসিৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত জিপিপিএল দল চলি আছে এই দলৰ প্ৰত্যেকটো প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিয়াৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো ধন্যবাদ